खुलुमबाय दिनै 15 नभेम्बर 2023 बुधबार फैदो खौरांफोरखौ बेखेवनोसै। डिब्रुगढ़ डिस्ट्रिक्टनि सिङाव थानाय बिन्दाकाटा पुलिसा काली मन्दिर साखाथियाव पेट्रलिं खालामनाय समाव जिरायाव जुवा गेलेनायखौ होबथानो थाखाय जुवा गेलेग्राफोरजों नांलाय खमलाय जानायाव पुलिसफोरा गाग्लोबजादों आरो बे जाथायाव लोब्बा थानाय दायनिगिरिखौ पुलिसा एरेस्ट खालामनो थाखाय नायबिजिरगासिनो दङ। गाजियाबादनि साइदाबाद ओनसोलाव दिवाली गेलेबाय थानाय समाव बमा गावनायाव बमाया सासे सुबुंनाव नांनायाव बे मानसिया थैदों। थैनाय मानसिनि मुङा जाबाय नाथु। बमाखौ प्रदीप मुंनि सासे सुबुङा लहानि पाइपआव सोनानै गावदोंमोन आरो बेहायनो बे जाथाया जादोंमोन आरो नाथुखौ फाहामसालियाव लांनाय जादोंमोन, नाथाय नाथुखौ रैखा खालामनो हायासै। थांनाय हरनि समाव उदालगुरियाव लामानि गिख्रंथाव जाब्रबथाय जानायजों सानै बर' सुबुङा जिउ गोमादों। उदालगुरि जिल्लानि सिङाव थानाय माजबाटनि सिमलिगुरि गामिनि बिबारि बर' मुंनि सासे आइजोआ जायगायावनो जिउ गोमादों आरो सनितपुर जिल्ला एबसु आफादनि सुबुं फोनांजाब नेहाथारि सन्जीब नार्जारिया फाहामसालियाव लांबाय थानाय समावनो लामायाव जिउ गोमादों। हाग्रा महिलारिया जेबो फेक्टर जानो हाया। थांनाय 17 बोसोरनिफ्राय बिपिएफ हान्जानि गोरोन्थि मावनायखौ रायजोफोरा बुजिजोब्बाय। फैगौ लकसभा बिसायख'थियाव इउपिपिएल हान्जाया देरहासार जागोन होननानै प्रमद बर'आ बुंदों। নাই ফেক্টৰ শব্দটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত বেছি ব্যৱহাৰ কৰি আহিছিলে, ফেক্টৰ হ'ব আৰু নাই বুলি কেনে। চাওক, ৰাজনীতি সকলো ফেক্টৰ, এইটো আপুনি কোনোবা এজন উঠিলেও সিও ফেক্টৰ, দুইজন উঠিলে ফেক্টৰ, কিন্তু ফেক্টৰ বুলি যিটো ক'ব বিচাৰিছে সি আমাক কিবা ক্ষতি কৰিব নেকি বা প্ৰত্যাহ্বান হ'ব নেকি। আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী বা বিপিএফ কাৰো কাৰণে প্ৰত্যাহ্বান নহয় আৰু কাৰো কাৰণে সেইটো কোনো ধৰণৰ মানে চিন্তা কৰিব লগা বিষয় নহয়, কাৰণ তেখেতসকলৰ 17 বছৰৰ যিটো ভুল কাৰনামা সেইটো সকলো ৰাইজে বুজি পাইছে আৰু এতিয়া কিছুমান বিপিএফৰ কৰ্মীসকলৰ বাহিৰে ৰাইজৰ মুখত আৰু বিপিএফ ইতিমধ্যে অতীত হৈ গৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অলৰেডি অতীত হৈ গৈছে। আপোনালোকৰ নেতৃত্ব শান্তি ঘূৰি আহে, ইয়াত পিছৰ পৰ্যায়ত আপোনালোকৰ টাৰ্গেট ডেভেলপমেণ্ট। এতিয়া চাওক, আজিৰ পৰা 3 বছৰ আগত বিটিআৰ অঞ্চলৰ ৰাইজে ডেভেলপমেণ্টৰ কথা ক'বই পৰা নাছিলে, কাৰণ জীৱন আৰু সম্পত্তি নিৰাপত্তাক লৈ চিন্তিত হৈ আছিলে। আৰু এতিয়া চবৰে মুখে মুখে ডেভেলপমেণ্ট আহিছে, গতিকে নেক্সট আমাৰ টাৰ্গেটটো হৈছে ডেভেলপমেণ্ট হ'ব লাগে আৰু সকলো জাতি জনগোষ্ঠীয়ে নিজৰ সাংবিধানিক অধিকাৰ পাব লাগে, নিজৰ সামাজিক অধিকাৰ পাব লাগে, সাংস্কৃতিক অধিকাৰ পাব লাগে, ভাষাৰ অধিকাৰ চবে পাব লাগে, ভূমিৰ অধিকাৰ পাব লাগে। সকলো নিজৰ নিজৰ অধিকাৰ লৈ সুস্থ নাগৰিক হিচাপে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰাটোৱে আমাৰ নেক্সট টাৰ্গেট। লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যনটো আছেই, ইয়াত বহুত ডাঙৰ প্ৰিপাৰেশ্যন দৰকাৰ আছে বুলি মই নাভাবোঁ, কাৰণ ডে 1ৰ পৰা আমি কাম কৰি আছোঁ। চবচে ডাঙৰ চেলেঞ্জটো আছিলে যে বিটিআৰত শান্তি স্থাপন কৰা, ৰাইজক নিৰাপত্তা প্ৰদান কৰা, আৰু 3 বছৰত এইটো প্ৰুভ হৈ গ'ল যে বিটিআৰ অঞ্চলত এতিয়া শান্তি আহি গ'ল। এতিয়া অকল আমাৰ মুখত বা আমাৰ চৰকাৰৰ মুখত নহয়, পাব্লিকৰ মুখত সকলোৰে মুখে মুখে আহিছে যে বিটিআৰত শান্তি আহি গ'ল। এতিয়া দিনে নিশা আমি নিজৰ কামবিলাক কৰিব পাৰোঁ, নিজৰ হাতত লোৱা যিকোনো এজেণ্ডা যিকোনো কাম সেইটো আমি সম্পন্ন কৰিব পাৰোঁ, কোনো ভয় কৰিব লগা নাই, কোনো মানে শংকা কৰিব লগা নাই। সেইটো আমাৰ ডাঙৰ এটা এচিভমেণ্ট। ইয়াৰ বাহিৰে ডেভেলপমেণ্টটো যিটো স্থবিৰ হৈ আছিলে, আইৱাৰ ঘৰবিলাক 2010ৰ পৰা হোৱা নাছিলে, এইটো লাহে লাহে বহুতখিনি ঘৰ হৈ গ'ল, ৰাস্তা পথ লাহে লাহে বহুতখিনি হৈ গ'ল, ষ্টুডেণ্টবিলাক বহুত আগবাঢ়ি যাবলৈ পাৰিছে। সকলো দিশটো চাই পেলাই অলৰেডি কেম্পেইন হৈয়ে আছে আৰু পাব্লিকে এইবাৰ যিটো আমাৰ অসমত যিটো আছে বিজেপি, এজিপি, ইউপিপিএল, এই মিত্ৰজোঁটকে ভোট দিবলৈ সাজু হৈ আছে আৰু বিটিআৰতো আমাৰ যিটো এলায়েন্স টিম, ইয়াৰ যি কেণ্ডিডেটে আহিব তাক ভোট দিবলৈ সাজু হৈ আছে। আৰু এতিয়াৰ পৰিৱেশটো চালে কোকৰাঝাৰত অভিলেখ সৃষ্টি কৰি পেলাই আমাৰ কেণ্ডিডেটে জয় হ'ব। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।